আপুনি জানেনে প্ৰথমখন ৱাটাৰ মেট্ৰ' সিস্টেম ক'ত আৰম্ভ হৈছিল? হয়, ঠিকেই শুনিছে। মেট্ৰ' যি অকল পানীত চলে। আজি আমি আহিছো ভাৰতৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' ৰাইডত আৰু ভাবকচোন এই নতুন অধ্যায়টো আৰম্ভ হৈছিল ঠিক ইয়াতে কেৰালাৰ কোচিত। Hi everyone, this is Barsha and welcome back to my channel. মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। যোৱাটো ভিডিঅ'ত আপুনি দেখা পাইছিলে আমি হায়দৰাবাদৰ পৰা কোচিলৈ যাত্ৰা কৰিছিলো। এয়া হৈছে নেক্সট ডে। আমাৰ হোটেলৰ পৰা ওচৰৰ মেট্ৰ' ষ্টেচন মাত্ৰ আধা কিলোমিটাৰৰ ভিতৰত আছিল। আমি মেট্ৰ' ৰাইডৰ বাবে অনলাইন টিকেট বুক কৰিছিলো। আপুনিও কোচি ওৱান এপ নাইবা ফোনপে এপৰ জৰিয়তে টিকেট বুক কৰিব পাৰে। চেক ইন আৰু চেক আউটৰ সময়ত এই টিকেটটো বহুত ইম্পৰ্টেণ্ট হয়। আমি কোম্পানী পাৰীৰ পৰা MG ৰোডলৈ টিকেট বুক কৰিছিলো আৰু পাৰ পাৰ্চন অনলি 45 ৰুপিজ লৈছিলে। কোচি মেট্ৰ' আপোনাৰ ইনগ্ৰেট কৰা হৈছিলে অন 2017 বাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু এইটো অপাৰেট কৰা হয় বাই কোচি মেট্ৰ' ৰেল লিমিটেড আৰু এই মেট্ৰ' কাৰেণ্টলি আলুৱাৰ পৰা ত্ৰিপুনিথুৰালৈকে এক্সটেণ্ডেড কৰা হৈছে আৰু আমাৰ ৰুটটো হৈছে ফ্ৰম কোম্পানী পেডি টু MG ৰোড আৰু MG ৰোডৰ পৰা আমি হাই কোৰ্টলৈ ওলাম য'ত আমি ৱাটাৰ মেট্ৰ'ৰ কাৰণে টিকেট বুক কৰিম। চ' ষ্টে টিউনড। আমি লাঞ্চ কৰিবলৈ আহিলো হোটেল চাৰাভানা ভৱনত। পিয়ৰ ভেজ ৰেষ্টুৰেণ্ট হয়। ইয়াত আমি মিলছ ললো এণ্ড আই মাষ্ট সে খানা বহুতে বেছি টেষ্টি আছিলে এণ্ড পেট ফুল হৈ গৈছিলে। দেন আমি আহি পালো হাই কোৰ্ট ৱাটাৰ মেট্ৰ' টাৰ্মিনেল। ইয়াৰ পৰাই আমি ৱাটাৰ মেট্ৰ'ৰ কাৰণে টিকেট বুক কৰিব পাৰিম। আমি ফৰ্ট কোচিলৈ যাত্ৰা কৰিম আৰু পাৰ পাৰ্চন টিকেট প্ৰাইচ হৈছে ₹40। প্ৰত্যেক 15 মিনিটৰ ভিতৰে এটা ৱাটাৰ মেট্ৰ' ৰাইড ষ্টাৰ্ট হয়। এয়া হৈছে টিকেট। এই টিকেটটো আমি লগতে ৰাখিব লাগিব, আহি কিনে আৰু ইয়াতে জমা দিব লাগিব। এইটো ৰিউজেবল টিকেট হয়। টিকেট লৈ চেক ইন কৰাৰ পিছত দেৰ ইজ এ ৱেটিং এৰিয়া য'ত আপুনি ৱেইট কৰিব লাগিব আৰু আপোনাক মাতি দিয়া হ'ব। এয়া চাওক মানুহ ইতিমধ্যে ভিৰ হৈছে ফৰ দ্য ৰাইড এণ্ড আমিও ইয়াত ৰৈ আছো। আই এম ভেৰি এক্সাইটেড এজ ৱেল এজ নাৰ্ভাছ বিকজ দিছ ইজ গোয়িং টু বি মাই ফাৰ্ষ্ট টাইম এণ্ড আমাৰ যাত্ৰা আৰম্ভ হ'ব হাই কোৰ্ট ৱাটাৰ মেট্ৰ' টাৰ্মিনেলৰ পৰা ফৰ্ট কোচি ৱাটাৰ মেট্ৰ' টাৰ্মিনেল which is approx 5 to 6 kilometers. It is cost effective and time reliable. I was the first person to enter and pratham humai the impression was quite great because I found it to be quite spacious, well maintained and clean. এইটো হৈছে কেৰালা, আৰব সাগৰৰ ৰাণী বুলি জনা আৰু এতিয়া ভাৰতৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' ইয়াতে আৰম্ভ হৈছে কোচিত। So friends, আজি আমি আহিছো এটা একেবাৰে নতুন ধৰণৰ ভ্ৰমণ কৰিবলৈ, এটা মেট্ৰ' যি পানীত চলে। এইটো হৈছে কেৰালাৰ কোচি য'ত 2023 চনৰ এপ্ৰিল মাহত আৰম্ভ হৈছিল ভাৰতৰ প্ৰথমখন ৱাটাৰ মেট্ৰ'। It is world's largest electric boat transport system. এই ৱাটাৰ মেট্ৰ'ত আছে চাৰ্জিং পইণ্ট, ফ্ৰী ৱাইফাই, CCTV কেমেৰা আৰু বিমানত থকা টিউটৰিয়েলৰ দৰে নিৰ্দেশনা ভিডিঅ'। এমাৰ্জেঞ্চিৰ বাবে লাইফ জেকেটো উপলব্ধ আছে। এই মেট্ৰ'খনত হিন্দী, ইংলিছ আৰু মালায়ালম এই তিনিটা ভাষাতে এনাউন্সমেণ্ট কৰা হয়। প্ৰত্যেকখন মেট্ৰ'ৰ মূল্য হৈছে প্ৰায় 7 কোটি টকা আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 24 মিটাৰ। এই মেট্ৰ'খনে 100 পেছেঞ্জাৰ্ছ কেৰি কৰিব পাৰে। এই ৱাটাৰ মেট্ৰ' নেটৱৰ্কত 78 ইলেক্ট্ৰিক বোটছ আছে। সেইকাৰণে ই হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ ইলেক্ট্ৰিক বোট মেট্ৰ' চিষ্টেম। এই মেট্ৰ'খন ফুল্লি ইলেক্ট্ৰিচিটিত অপাৰেট হয় আৰু অনলি 15 মিনিটছ লাগে ফুল্লি চাৰ্জ হ'বলৈ। মেট্ৰ'খনত ব্যৱহাৰ কৰা হয় লিথিয়াম, টাইটেনিয়াম আৰু অক্সাইড বেটাৰী যিবোৰ 7-10 ইয়াৰ্ছলৈকে ব্যৱহাৰ কৰিব পাৰি আৰু হয় বহুত বেছি লং লাষ্টিং। Kochi has always been known for its beautiful waterways and now it's setting an example for smart urban transport. The water metro is just more than a ride, it's a glimpse into the future of sustainable cities. It's eco-friendly, reduces road traffic and emissions. This metro connects 38 terminals out of which 10 have already been connected. আৰু তাৰে মাজত আমি এটা টাৰ্মিনেল গৈছো যিটোৰ নাম হৈছে ফৰ্ট কোচি। Cochin Port, also known as Queen of Arabian Sea, and it served as a significant center
for the Indian spice trade for centuries, attracting traders from various parts of the world. It is the major port situated on the Arabian Sea and is one of the largest ports in India. আৰু এইখন হৈছে roll on roll off ferry, also known as ro-ro ferry. Specially designed কৰা হৈছে wheeled cargoes carry কৰিবলৈ যেনে car, trucks and other vehicles. It plays a crucial role in connecting islands and mainland areas. সাউতে আমি আহি পালো Fort Kochi Water Metro Terminal, য'ত আপোনালোকে দেখিবলৈ পাব Chinese fishing nets, a unique way of fishing techniques, also known as China Bhala in Kerala. Chinese fishing nets introduced kora hoisile by famous Chinese explorer Zheng He during the 14th century. Ajir homayot eta Kochir major cultural symbol hoi porise. It attracts thousands of tourists jone fishing or logot sunset view enjoy koribo pare through the nets. আমি আহি পালো ফৰ্ট কোচি আৰু এই মেট্ৰ ষ্টেচনটো ফ্লোটিং হয় ৱেট অনুসৰি নিজৰ হাইটটো এডজাষ্ট কৰি থাকে এই ঠাইত ইণ্ডিয়াছ ফাৰ্ষ্ট ইউৰোপিয়ান চাৰ্চ বিল্ড কৰা হৈছিল আৰু ভাস্কো দা গামাৰ বৰিয়ালো ইয়াতে কৰা হৈছিল ফৰ্ট কোচিৰ কেইটামান টপ এট্ৰেকচনছ হৈছে Chinese fishing nets, St. Francis Church, Fort Kochi Beach, Mutton Cherry Palace, Jew Town, Pardesi Synagogue, street art, walls of Fort Kochi, and local cafes, art galleries, and many more. আমি কেইটামান এট্ৰেকচনছ কভাৰ কৰিবলৈ ট্ৰাই কৰিম যিবোৰ আপুনি মোৰ এইটো ব্লগ নাইবা অহা ব্লগসমূহত চাব পাৰিব এয়া হৈছে ভাস্কো দা গামা স্কোৱেৰ এইটো ফৰ্ট কোচি বিচৰ সন্মুখতে থকা এটা খোলা ঠাই ই ৱৰ্ল্ডৰ ফেমাছ পৰ্তুগীজ এক্সপ্লৰাৰ ভাস্কো দা গামাৰ নামত নামকৰণ কৰা হৈছে যোনে ফাৰ্ষ্ট ইউৰোপিয়ান আছিলে টু ৰিচ ইণ্ডিয়া বাই সি ইয়াত আছে সেন্ট ফ্ৰান্সিছ চাৰ্চ ওৱান অফ দ্য ওল্ডেষ্ট ইউৰোপিয়ান চাৰ্চেছ ইন ইণ্ডিয়া য'ত ভাস্কো দা গামাৰ বাৰিয়েল হৈছিলে ইন 1524 আমি বৰ্তমান আছো ফৰ্ট কোচি বিচত ফৰ্ট কোচি বিচটো খুব ডাঙৰ নহয় কিন্তু অতি শান্ত আৰু ধুনীয়া সানসেটৰ সময়ত ইয়াৰ দৃশ্য একেবাৰে ধুনীয়া দেখি আৰু ইয়াত ওচৰতে বহুত ফুড ষ্টল পাব চাইনিজ ফিশিং নেটছ দেখা পাব যিসকলে ফটো তুলি ভাল পায় তেওঁলোকৰ বাবে বিচটো ফটো তোলাৰ একেবাৰে পাৰফেক্ট প্লেচ ইয়াত কোচিৰ যিকোনো ঠাইৰ পৰা ৱাটাৰ মেট্ৰ অটো বা বাছ লৈ সহজতে আহিব পাৰিব আমি যোৱাৰ দিনাখন ৰ'দো দি আছিলে আৰু অলপ বৰষুণো পৰি আছিলে আৰু ঠাণ্ডা বতাহ দি আছিলে একেবাৰে শান্তি পৰিবেশ কেতিয়াবা যদি কোচি ভিজিট কৰে দেন প্লিজ ফৰ্ট কোচি ভিজিট কৰিবলৈ একেবাৰে নাপাহৰিব এতিয়া গৈ আছো Indo-Portuguese Museum চাবলৈ আৰু এই মিউজিয়ামটো হৈছে ফৰ্ট কোচিৰ বিশ্বপ হাউচৰ গাৰ্ডেনৰ ভিতৰত It was established to preserve the rich Indo-Portuguese Christian heritage. Per person ticket price লৈছিলে 20 rupees আৰু এই মিউজিয়ামটোত আপুনি Indian আৰু Portuguese Christian cultureৰ blend দেখা পাব Its purpose is to preserve the legacy of Portuguese influence on Catholic art and architecture in Kerala. ইয়াৰ কেইবাটাও সামগ্ৰী কেৰালাৰ পুৰণি পৰ্তুগীজ চাৰ্চৰ পৰা অনা হৈছে যিবোৰ বৰ্তমান নাই মিউজিয়ামৰ এটা অংশ 15th centuryৰ পৰ্তুগীজ ফৰ্ট ৱালৰ ওপৰত নিৰ্মাণ কৰা হৈছে যি আজিও দেখা পোৱা যায় Some of the valuable artifacts like altar pieces, statues, processional crosses, vestments, wood carvings, church furnishings from the 16th and 18th centuries are available. আমি এতিয়া গৈ আছো back to Fort Kochi Water Metro Terminal আৰু খুস্কাৰি গৈ আছো যেহেতু আমি দেখা পালো street arts and walls of Fort Kochi perfect for Instagram shots and photography and the streets and walls of Fort Kochi are like an open air art gallery filled with vibrant murals, graffitis and installations. Time for some refreshments. আমি আহিলো আইসক্রিম পাৰ্লাৰত আইসক্রিম খাবলৈ যেহেতু বহুত গৰম পৰি আছিল and আমি প্ৰায়ভাগ সময় খুস্কাৰি আহিছো We explored the city and places and I must say it's beautiful and যদি আপুনি কোচি ভিজিট কৰে then water metro ride লবলৈ একেবাৰে নাপাহৰিব because it's a lifetime experience and for me it was a great experience
আশা কৰো আপোনালোকে ৱাটাৰ মেট্ৰ' আৰু ফৰ্ট কোচিৰ যাত্ৰাটো উপভোগ কৰিলে যদি আপুনি ব্লগটো ভাল পালে দেন ডু গিভ আ থাম্বছ আপ এণ্ড যদি আপুনি চেনেলটো নতুন বাৰৰ বাবে চাই আছে দেন ডু ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি আমি এতিয়া আহি পালো কোচিন মাৰিন ড্ৰাইভত হাইকোৰ্টৰ পৰা ওলালেই আপুনি পাই যাব ইয়াতো অকমান সময় আমি ৱাক কৰিলো এণ্ড এক্সপ্ল'ৰ কৰিলো বিশেষ ইয়াত একো নাই জাষ্ট আপুনি ইভিনিং সময়টো ধুনীয়াকে নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত কটাব পাৰিব এণ্ড so guys this was all about today's vlog don't forget to like share and subscribe see you in the next vlog আৰু বেছি বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে so keep watching this is me Barsha signing off from the land of sunset street art and sea breeze until next time keep exploring and thanks for watching bye bye